हेलो गाइस, आज আপোনালোকৰ কাৰণে নতুন ভিডিঅ' শ্বেয়াৰ কৰিছোঁ। এয়া ৰামফল, এয়া গুটি পচাইছিলোঁ। এয়া চাওক পুলি পাৰ্চি মন ৰামফল। এতিয়া আমি এয়া লগাম। এয়া গাইস, মই এটা লগালোঁ। এয়া চাওক পাৰ্চি মন লগাই দিলোঁ, আৰু এটা লগাম কাষতে। মই ইয়াত গোবৰে মাটি সব মিক্স কৰি থৈছোঁ, পুলি ডাইৰেক্ট লগাইছোঁ। সব লগাই দিলোঁ। এনেকৈ দিব, নহ'লে গুৰিটো ওলাই যায়। এনেকৈ দিব চাৰিওফালে ঘূৰাই, লাহে লাহে গুৰিটোত পানী যাব। ডাইৰেক্ট যদি গুৰিৰ ওচৰত দিয়ে, গুৰিটো ওলাই যাব। ওলাই গ'লে অলপ দিগদাৰ পায়। আজি অলপ পানী বেছিকৈ দিব লাগিব, কিয় আজি লগাইছোঁ যে। তাৰপিছত যেতিয়া বহি যাব তাতে অলপ দিলেই হ'ল। মোক দিলে গাইছ, আজি নতুন ফুলকবি এটা দেখাম আপোনাক। এয়া চাওক ইমান ডাঙৰ ডাঙৰ পাত। মই ভাবিছিলোঁ ইয়াত ফুলকবি নহ'বই নেকি, কিন্তু এতিয়া দেখিছোঁ কেইটামান পিছত ফুলকবি এটা ওলাইছে। এয়া চাওকচোন ডাঙৰ ফুলকবি কিমান ডাঙৰ হ'ব। এতিয়া আজি মই কাটিম। গাইছ, এয়া চাওক জলকীয়া, দীঘল দীঘল জলকীয়া আছে, ধুনীয়া লাগিছে। এয়া চাওক লাগিছে ভালকৈ। মই এতিয়া দুটামান ছিঙি দেখাম আপোনাক। এয়া চাওক, বেছি নিছিঙো, সদায় দুটা দুটা ছিঙি ল'ম। গছৰ ফ্ৰেছ হয়। আজিলৈ ইমানেই। আশা কৰিছোঁ আপোনালোকে ভাল পাব চাই, আগলৈও চাই থাকিব। থেংক ইউ।